ঘৰিয়ালে জানে যে সি মাংস খায় আৰু যদি সি তাৰ দাঁতবোৰ সাফা নকৰে পৰিষ্কাৰ কৰি নাৰাখে তেতিয়া তাৰ দাঁতবোৰ বেয়া হৈ যাব আৰু আগলৈ শিকাৰ কৰাত অসুবিধা হ'ব আহাৰ গ্ৰহণ কৰাত অসুবিধা হ'ব গতিকে ঘৰিয়ালে কি কৰে সম্পূৰ্ণৰূপে পেট ভৰাই আহাৰ খোৱাৰ পাছত পাৰলৈ আহি মুখখন মেলি শুই থাকে তেতিয়া তাৰ মুখত এটা চৰাই আহে ইজিপ্টিয়ান প্লোভাৰ বুলি নামৰ চৰাই এটা আহি তাৰ দাঁতৰ ফাকত থকা মাংসবোৰ খুটি খুটি খায় আৰু তেনেকৈ ঘৰিয়ালৰ দাঁতবোৰ পৰিষ্কাৰ হয় সাফা হয় এতিয়া কথাটো হ'ল ঘৰিয়ালটোৱে কিন্তু খাই দিব পাৰে যেতিয়া মুখৰ ভিতৰত চৰাইটো সোমায় তেতিয়া কিন্তু ঘৰিয়ালটোৱে চৰাইটো খাই দিব পাৰে কিন্তু ঘৰিয়ালটোৱে তেনেকুৱা নকৰে ঘৰিয়ালে নাখায় কাৰণ ঘৰিয়ালে জানে যে সামান্য সৰু এটা চৰাইটো খালে ঘৰিয়ালৰ পেট নভৰে বৰঞ্চ তাৰ অপকাৰহে হ'ব তাৰ ফলত বাকিবোৰ চৰাই নাহা হ'ব ভয় খাব ভয়ত নাহা হ'ব আৰু তেতিয়া কি হ'ব তাৰ দাঁতবোৰ লেতেৰা হৈ থাকিব দাঁতবোৰ বেয়া হৈ যাব গেলি পচি যাব মুখখন গতিকে ইয়াৰ পৰা আপোনালোকে কি বুজি পালে কমেন্ট কৰি জনাবচোন ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু কমেন্ট কৰিব কাৰণ আপোনালোকৰ এটা লাইক আৰু কমেন্ট পালে আমি এনেকুৱা ধৰণৰ ভাল ভিডিও বনাবলৈ সাহস পাওঁ উৎসাহ পাওঁ